নমস্কাৰ। বহুদিন আগতে লিখি থৈছিলোঁ, কিন্তু দিয়া হোৱা নাছিল। আজি হঠাৎ মন গ'ল জুবিন দাৰ সম্বন্ধে এটা কবিতা লিখিছিলোঁ। আহকচোন কেনে পায় কবিতাটি। কবিতাৰ শীৰ্ষ মহাত্মাৰ মৃত্যু। মূৰ্খই জ্ঞান দি আছে, অন্ধই চাই আছে, ববাই কৈ আছে, কলাই শুনি আছে। আজি সমাজ চলে এইদৰে। ভগৱানৰ আজি মৃত্যু হ'ল নে স্বেচ্ছাই দেশ ত্যাগ কৰিলে নেজানো। সমগ্ৰ পৃথিৱীয়ে শোকত ম্ৰিয়মান আজি। ভগৱানে কৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। মানুহক ভাল পোৱা মানুহজন নাই, মানুহৰ দুখত দুখী হোৱা মানুহজন নাই, প্ৰকৃতিক ভাল পোৱা মানুহজন নাই, দুখীয়াৰ কৰ্ণজন আৰু নাই। পাখি মেলি গুচি গ'ল দূৰ দিগন্তলৈ, তৰা হৈ জিলিকিব আকাশত তেওঁৰ মৃত্যু হ'ব নোৱাৰে। বুকুৱে বুকে সদায় থাকিব তেওঁ, আকৌ আহিব তেওঁ নতুন ৰূপত। ৰঙালী বিহুত আকৌ আহিব তেওঁ পৃথিৱীলৈ, এজাক বৰষুণ হৈ আহিব তেওঁ, জীপাল কৰিব আকৌ পৃথিৱীখন। সাগৰ তলিত শুবলৈ এইবাৰ নেযায় তেওঁ, আকাশখন চুই চাবলৈও নেযায় তেওঁ। সোণাপুৰৰ সোণ হৈ থাকিব তেওঁ, চাবলৈ যাব জনগণ, জনগণৰ কণ্ঠক জগাবলৈ এটা সত্তা নোহোৱা হ'ল। যি সত্তাৰ ভয়ত ত্ৰাহি শোধন দেখিছিল গণতন্ত্ৰৰ ধ্বজাবাহকসকল, তেওঁৱেই কৈছিল, মন্ত্ৰী MLA পাপৰহে মাত্ৰ, দেখিবলৈ খাদ্য আচলতে শব্দ। যাৰ কণ্ঠত নিগৰিত হৈ জুই, এখোজ আগুৱাই আহি দুখোজ পিছুৱাই যায় তেওঁলোক। সেই মহান পুৰুষজন নাই কায়িকভাৱে। প্ৰতিজন অসমীয়াৰ শিৰাই শিৰাই প্ৰবাহমান শ্মশান হৈ পৰিল মন্দিৰ। তাত গ'লে ভয় বা স্নান কৰাৰ কথা আহিব নোৱাৰে। মহাত্মাৰ মৃত্যু মানি নলয়, তেওঁ চিৰকাল জীয়াই থাকিব মানুহৰ হৃদয়ত। ভগৱানৰ মৃত্যুক লৈ এচামে ৰঙা মেৰ পেচৰ খেল খেলিছে। যিটো অংকৰ হয়তো উত্তৰ হ'ব ভয়ংকৰ, উলিয়াব পৰা নাই বা খোজা নাই। নে ইও এক কাঢ়ি লোৱা কৌশল, সাপ হৈ খুটি বেজ হৈ জৰা। এনেই দিয়া নে দোষীক নিৰ্ভয় দিয়া কৌশল, মই নুবুজিলো। হয়তো বহুতেই নুবুজিব ন্যায় নোপোৱাৰ কৌশল। বুজিলে হয়তো কাৰোবাৰ সান্দহ খোৱা বাতি তল যাব। সেই হয়তো ন্যায় নাপায় ভগৱানৰ মৃত্যু। জয় হওক জুবিন দা, ন্যায় পাওক জুবিন দাই।